Hello guys, good morning. এটা নতুন ব্লগলৈ আপোনাক স্বাগতম জনাইছো। এটা কথা হল আমাৰ মানুহকেইটা ওলাই আছে কাপোৰ পিন্ধি আছে। হেল্ল সোনু स्वाओ क्या यार क्या बताना है बोलो 1 बजे गुड मॉर्निंग होता सॉरी यार 1 बज गया अभी यार 1 बजा नहीं यार 12:30 है फिर भी गुड आफ्टरनून है हेलो गाइस गुड आफ्टरनून तो हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल व्हाट आर दी पर মই यूट्यूब সাবস্ক্ৰাইবাৰ আপোনাক স্বাগতম জনাইছো এটো কিনিছিলে ৰবি আৰু পিন্ধি লৈছো মই ব্লগ বনাবৰ কাৰণে ভাল লাগি আছে নে গাইস এবাৰ কমেন্ট কৰি জনাবচোন আমি এতিয়া ঋষিকেশত চাব লগা বহুত জায়গা আছে राम झूला আছে लक्ष्मण झूला আছে और क्या है नाम याद नहीं है हाँ बहुत ज़्यादा है और त्रिवेणी घाटर এটা মন্দিৰো আছে বহুত ধুনীয়াকৈ চাব লগা जरा हाय बोलो जोश से हाय यस तो আজি जोश আহি আছে কাৰণ আমি ৰিটাৰ্ণ টু হোম হৈ আছো ইয়াতে যাম এতিয়া राम झूला চাব আজি হৈছে বিশ্বকৰ্মা পূজা কিন্তু এটা কথা গম পাইনে গুৱাহাটীত যেনেকে বিশ্বকৰ্মা পূজা পাতে গুৱাহাটীত एक चीज आपके अपने साथ क्या 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 कौन सा उल्टा पहना तो अब पहनाओ ना फिर ये ऐसा है वही तो है क्या अच्छा ऐसा आएगा अभी अच्छा नहीं लग रहा है लेकिन त्रिवेणी घाटत आसो त्रिवेणी घाटर পৰা বহুত ওচৰ হয় त्रिवेणी घाटर যেটো মন্দিৰ বহুত বেছিয়ে ওচৰ হয় আৰু লগতে राम झूला ইয়াৰ পৰা लगभग 20 रुपीजৰ ভাড়া লয় হয় না यार मुझे बहुत बुरा लग रहा है यार तुम लोग आज चले जाओगे यार हाय जोर से हाय हाँ तो আজি মানে ইহঁতে গুচি যাব মোৰ লগৰ ৰবি প্ৰিন্স আৰু আৰজু আমি ইয়াতে জাৰ্নি কৰোঁতে লগ পাইছিলোঁ বহুত ধুনীয়া লাগিল বহুত ভাল লাগিল ভাইৰ লগত লগ পাই এতিয়া আজি গুচি যাব ইহঁতে এমপিত থাকে তো বহুত বেছি দুখ লাগি আছে ইয়াৰ পৰা আমি বিদায় দিম ইজনে সিজনক প্লাছ লগতে আমি দেহৰাদুনত যাম কালি ৰাতিপুৱাই ফ্লাইট আছে মৰ্ণিঙত আৰ্লি মৰ্ণিং 7:40 আমাৰ ফ্লাইট আছে ডেটছ ৱাই বহুত বেছি বেয়া লাগি আছে ইয়াৰ গাইজ ফ্লাইট ৰেডি আছে হ'ল না নাই পেকিং কৰি আছে কিমান কিমান লাগিছে কেনেকুৱা লাগিছে কেমন লাগছে আমাৰ ৰুমৰ অৱস্থা চাওক না এনেকুৱাকৈ কোনেও নাথাকে ইয়াৰ এনেকৈ কোনেও নাথাকে চাওকচোন পেকিংবিলাক এইবিলাক বুজাবিলাক এতিয়া দাঙি দাঙি লৈ যাব লাগিব আমি এতিয়া লক্ষ্মণ ঝুলা আৰু ৰাম ঝুলা চাব যাম যাবানে চলো ৰেডি লগাই দিছোঁ কেমেৰাত চাৰ্জিং হৈ আছে আহিছোঁ এইবিলাক জাগা লোকেশ্যন হয় মই ধুনীয়াকৈ বেক কেমেৰা দি দেখাই আছোঁ কিন্তু কোনটো জাগা আছে মেইন হৈছে যমুনোত্ৰী গংগোত্ৰী শ্ৰী কেদাৰনাথ আৰু বদ্ৰীনাথ এইকেইটা মেইন হয় চাৰি ধাম এইটোকে কয় চাৰ ধাম বুলি আৰু বাকী যিবিলাক আছে এইবিলাক এক্সট্ৰা হয় মই দেখুৱাই আছোঁ কোনটো লোকেশ্যন এতিয়া আমি যাই আছোঁ ৰাম ঝুলা আৰু লক্ষ্মণ ঝুলা उस दिन की मिली नहीं थी आज की देख के या गुडली होबो आरती আমি সাম সাকে ন চাই লও যে টাইম যদি হয় মিলা আমি চাই লও গোটেই লোকেশ্যন চাওক যমুনোত্ৰী গংগোত্ৰী শ্ৰী কেদাৰনাথ আৰু বদ্ৰীনাথ তাৰপিছত আহিব আপোনাৰ ৰাম ঝুলা লক্ষ্মণ ঝুলা নীৰ ৱাটাৰফল গংগা আৰতি চাই লওক ধুনীয়াকৈ চাই লওক বহুত জাগা আছে চাবৰ কাৰণে কিন্তু ইমানখিনি আমি কভাৰ কৰিব নোৱাৰোঁ বিকজ আমাৰ হাতত আছে মাত্ৰ আজিৰ সময়খিনি কোনটো जंगल सफारी हाँ जंगल सफारी है रिवर राफ्टिंग भी है हल्के को অটো উঠি আছোঁ অটো ইয়াৰ পৰা ৰাম ঝুলালৈকে লৈছে 20 টকা মাত্ৰ মই ঠিকেই কৈছিলোঁ কাৰণ হোটেলৰ মানুহজনে মোক 20 টকা বুলিয়ে কৈছিলে ভাড়াটো তো সেই গলি মাজত গৈ আছোঁ নেক্সট লেভেল এক্সপিৰিয়েঞ্চ আৰু ইহঁতো বহি আছে পিছত কি ক'ব আপোনালোকে থাকিলে ৰাম ঝুলা বা মন্দিৰ এইবিলাক চাব লগা থাকিলে লক্ষ্মণ ঝুলা চাব লগা থাকিলে আপোনালোকে ত্ৰিবেণী ঘাটত থাকিব ত্ৰিবেণী ঘাটত হোটেলৰ দামো কম আৰু ওচৰো হয় 10 মিনিটৰ ৰাস্তা কিন্তু ঋষিকেশত একদম মেইন টাউনত থাকিলে অলপ দূৰ হয় মানে দূৰত বহুত ধুনীয়া লাগি আছে দোকান বজাৰ আছে মাৰ্কেট আছে ইয়াতে আৰু আমি লৈছোঁ হোষ্ট মানে আপোনাৰ গাইড লৈছোঁ এজন 150কে লয় এজন গাইডৰ ইয়াতে গোটেই হিষ্ট্ৰী কৈ দিব আপোনালোকে আহিলে কেতিয়াবা গাইড ল'ব গাইডটো মষ্ট ইম্পৰ্টেণ্ট হয় লৈছোঁ ষ্ট্ৰীট ফুড চলে কুলচে নাম হয় ইয়াৰে কিবা লোকেল হয় খানাটো তো খাই চাওঁ কেনেকুৱা লাগে ৰেষ্টুৰেণ্টতো খাই থাকোঁ ষ্ট্ৰীট ফুডত খাই চাইছোঁ আজি কেনেকুৱা লাগে আৰু জানো খানাটোৰ নাম কি চলে কুলচে কেনেকুৱা লাগিব খাই বনাই আছে চলে কুলচে আমাৰ মানে হেৰি পিঠা নিচিনা এইটো কি পিঠা বুলি কয় একবাৰ খাও दोबारा बताओ চলে কুলচে बहुत धुनिया लगता है इस क्षेत्र को ऋषिकेश को बोलते हैं आज से 1000 वर्ष पहले ऋषि
हिमालय में यहाँ पे तप करते थे। तप करने के कारण समाधि में लीन हो जाते थे। अच्छा समाधि से उनका पूरा शरीर गल जाया करता था और केवल केस रह जाता था। अच्छा इसलिए इसको नाम दिया ऋषि केस। अच्छा अब यह है ইয়াতে মানে ডাইৰেক্টলি ऋषि मुनियों पे वो আচ্ছা 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 ইয়াতে মানে ডাইৰেক্ট আপোনাৰ শত্ৰুঘ্নই আহিছিলে শত্ৰুঘ্নই সেই মন্দিৰটো স্থাপন কৰিছিলে সৰুকৈ তাৰপিছত মানুহে ইয়াক ৰিকভাৰ কৰি ডাঙৰকৈ বনাইছে বাৰু সেইটো বেলেগ কথা এতিয়া কথাটো হ'ল শত্ৰুঘ্নই নৱাসুৰ নামৰ এটা ৰাক্ষসক বধ কৰিছিলে সেইটো কাৰণে এইটোৰ শত্ৰুঘ্ন মন্দিৰ তো কেতিয়াবা আহিলে আপোনালোকে গাইড ল'ব গাইড ল'লে কি হয় গোটেই হিষ্ট্ৰীটো গম পোৱা যায় যে কি হৈছিলে কিহৰ কাৰণে ৰামঝোলা হ'ল কি কেনেকুৱা গোটেই ডিটেইলছখিনি আপোনাক গাইডে বুজাই দিব সেইটো কাৰণে গাইড ল'ব লাগে একচুৱেলি ঋষিকেশ এইকাৰণে নামটো হৈছে কাৰণ ইয়াতে বহুত ঋষিমুনিয়ে আগতে টপ জব কৰিছিলে আৰু শেষত ঋষিমুনি যেতিয়া ইয়াতে টপ জব কৰি থাকোঁতে যেতিয়া তেওঁলোকৰ মৃত্যু হৈছিলে সেই মৃত্যুৰ ফলত তেওঁলোকৰ কি হৈছিলে গোটেই গা গলি গৈছিলে কিন্তু অকল চুলিকেইডাল বাচি আছিলে ডেটছ ৱাই সেই এই জেগাখিনিৰ নাম ঋষিকেশ হৈছে কাৰণ বহুত ঋষিমুনি ইয়াতে টপ জব কৰিছিলে আৰু গোটেই ঋষিমুনিবিলাক ইয়াতে মানে মৃত্যুৰ মুখত পৰিছিলে বুজি পাইছেনে তো সেইটোৱে কাৰণ সেনেকৈ কৈছে দাদাই এওঁলোকে বেছি ভালকৈ জানিব যিহেতু এওঁলোক গাইড হয় প্ৰপাৰ তো আপোনালোকে আহিলে গাইড ল'ব আগত আছে আৰু বহুত ৰামঝোলা লক্ষ্মণ ঝোলা সেইবিলাকো চাম গোটেইখিনি ইহঁতৰ লগত থাকি থাকি হিন্দী কৈ আছোঁ ন তো পটককৈ মানে হিন্দী আহি যায় মানে মুখত সেইটোৱে তেওঁলোকে প্ৰাৰ্থনা কৰিব গৈছে ভিতৰত আহি আছে আমি আগত গৈ আছোঁ অ'কে আৰু মণি গহনাৰ দোকানতে সোমাই বাৰে বাৰে গহনা দোকান মই দেখাই আছে ৰাম লক্ষ্মণৰে মূৰ্তি হয় গোটেই স্ফটিক মণিও আছে কিবা এটা স্ফটিক মণি মুনি নহয় মণি আৰু আপোনাৰ আছে ৰুদ্ৰাক্ষৰ গছ ৰুদ্ৰাক্ষবিলাক যিটো গছত হয় সেই ৰুদ্ৰাক্ষৰ গছো আছে সেইবোৰ গোটেইবিলাক দেখাব নাই আৰু গোটেই হিষ্ট্ৰীবিলাক ক'ব স্ফটিক মণিৰ এয়া হৈছে গংগা নদী মই আগতে মানে টিভিত দেখা পাইছিলোঁ এতিয়া ৰিয়েলত মই দেখি আছোঁ এয়া ইটো পাৰৰ পৰা সেইটো পাৰৰ পৰা এয়া ৰামঝোলা দেখি আছে যে আৰু ইপিনে যদি চাই আপুনি অকণমান আগলৈকে সেইখন হৈছে জানকী ঝোলা মই দেখাই আছোঁ চাওক জুম কৰি কিনে দেখাইছোঁ এইখন হৈছে জানকী ঝোলা এইখন জানকী ঝোলা য়েছ মানে এইখন হেঙিং ব্ৰিজ আৰু ক'ব গ'লে সহজ ভাষাত 2020 বনাইছে উত্তৰাখণ্ড গভৰ্ণমেণ্টে ক'ত ৰামঝোলা চলো চলো গংগা নদীৰ ওচৰত আছোঁ গংগা নদীত গা ধুব পাৰিলে ভাল আছিলে এইটো গংগা নদী গংগা নদীৰ পৰা পানী ল'ব লাগিছিলে বটল এটাত হয়নে য়েছ ইয়াৰ কামা আৰে এইটো মূৰ্তি চাওক না কিমান ধুনীয়া লাগিছে গণেশৰ এইবিলাক মেটেল হয় মূৰ্তিবিলাক চব আপোনাৰ পিতল আৰু কাঁহৰ হয় গোটেইবিলাক পিতল আৰু কাঁহৰ হয় মূৰ্তিবিলাক চব হেঙিং ব্ৰিজত কিন্তু ৰবিহঁতে কেমেৰাটো লৈ গৈছে ফটো তুলিবৰ কাৰণে এতিয়া কেমেৰা লৈ গ'ল লৰি আছে দেখোন এখন এখানে পুৰা ফটো লোৱাত ব্যস্ত গংগা নদীৰ ওপৰত বৰ খুচ লাগি আছে একদম কেনেকুৱা একদম ফটো লোৱাত ব্যস্ত আমাৰ কেমেৰামেনটো আহিয়ে পোৱা নাই এতিয়ালৈকে এইটো গংগা নদী চাই লওক কেমেৰাটো সোমাই দিওঁ ৰ পৰি গ'লে আৰু সমস্যা হৈ যাব কোন হৈছে স্বৰ্গৰ আশ্ৰম মানে ইয়াৰ পৰাই পঞ্চপাণ্ডৱে স্বৰ্গলৈকে মানে যাত্ৰা আৰম্ভ কৰিছিলে ইয়াৰ পৰাই আৰু ইয়াতে আহিলে 5 মিনিটৰ কাৰণে হ'লেও বিশ্ৰাম কৰিব লাগে কাৰণ ইয়াতে পঞ্চপাণ্ডৱে বিশ্ৰাম কৰিছিলে আৰু চবতকৈ ডাঙৰ কথাটো হৈছে এইটো যে ইয়াৰ পৰা পঞ্চপাণ্ডৱে যাত্ৰাটো কৰিছিলে ঠিকেই কিন্তু পঞ্চপাণ্ডৱৰ জানেই ন 5 জনৰ ভিতৰত অকল এজনহে গৈ পাইছিলে যিজন সকলোতকৈ ডাঙৰ আছিলে যুধিষ্ঠিৰ স্বৰ্গলৈকে গৈছিলে বাকীকেইজন ৰাস্তাতে মৃত্যু হৈছিলে চবে জানে স্বৰ্গ আশ্ৰম ভিতৰতো মই দেখাই আছোঁ কেনেকুৱা হয় ৰথ এইটো কৃষ্ণ এইটো অৰ্জুন কৃষ্ণাৰ্জুন এইটো হৈছে আপোনাৰ তুলসী দাস তেওঁৰ প্ৰতিমূৰ্তি হয় এইটো আৰু এইটো হৈছে আদি গুৰু শুক্ৰাচাৰ্য আৰু এইপিনে হৈছে গুৰু বশিষ্ঠজী এনেকৈ চবৰে প্ৰতিমূৰ্তি থোৱা আছে ধুনীয়াকৈ তো আৰু চবেই ইয়াতে বিশ্ৰাম কৰি আছে তাৰ পৰা চাই লওক চবেই বিশ্ৰাম আৰু আমাৰ কেইজনেও 5 মিনিট সময় বিশ্ৰাম কৰিছে মানে হৈ আছোঁ কাৰণ ইয়াতে চাব যাই আছোঁ ৰুদ্ৰাক্ষৰ পেন ৰুদ্ৰাক্ষৰ গছ আৰু ইয়াতে আছে আপোনাৰ ৰুদ্ৰাক্ষ লাগি আছে হৈছে আপোনাৰ ৰুদ্ৰাক্ষৰ গছ আৰু ৰুদ্ৰাক্ষো লাগি আছে কা দাদা আচ্ছা এইকেইটা দেখিছোঁ মই দেখিছোঁ আচ্ছা এইটো ৰুদ্ৰাক্ষৰ গছ পবিত্ৰ ৰুদ্ৰাক্ষৰ গছ হয় এইটো
এতিয়া মানে কথাটো হ'ল আমি স্পটিকমণি চালোঁ আৰু আপোনালোককো মই স্পটিকমণি দেখাই আছোঁ কিন্তু কথাটো হৈছে এইটো যে দাদাই ধুনীয়াকৈ কৈ দিব স্পটিকৰ কাৰণে দাদা थोड़ा सा बोल दीजिए स्पटिक के होता रिगार्डिंग है आइस स्टोन कहते हैं जो बर्फ हजारों साल जमीन के अंदर दब जाता है जिसको धूप हवा नहीं मिलता तो बुनिया गैस से राशनी किया करने के बाद বহুত বছৰৰ পিছত বৰফ যেতিয়া পাথৰ হৈ যায় তেতিয়া এইটো স্পটিক মণি বনে আপোনাৰ স্পটিক মালাৰ দাম আপোনাৰ 2000 3000 টকা এনেকুৱা স্পটিক মালাৰ দাম আৰু এই মালাডাল যে দেখিছে আন্ধাৰত যদি এনেকৈ স্ক্ৰেচ কৰে জুই লাগি যায় यार जुई लगी जाए सच्चा कैसे जुई लगी जाए मैं देखा जो दादा इसको थोड़ा सा देख सकते हैं आप कैसे फायर निकलता है इससे এটা গংগা নদীলৈকে এয়া হ'ল গংগা নদী আমি ফাৰ্ষ্ট টাইম মই দেখিছোঁ মোৰ বহুত ভাল লাগি আছে গংগাত আহিব বিৰাট ইচ্ছা আছিলে কিন্তু আহিব পৰা নাছিলোঁ আগতে এতিয়া আহিছোঁ বহুত ভাল লাগি আছে আহা এয়া দেখিছে এয়া ফুল চুলবিলাক গংগা নদীত সহায় দি আছে আহি পেলাই গৈ আছে এয়া মায়ে কিনিব এতিয়া ফুল ময়ো এতিয়া দিম ইয়াতে আৰু এয়া হ'ল গেলান কোনোবাই ঘৰলৈকে যদি গংগাৰ পানী নিব বিচাৰে লৈ যাব পাৰে মই এইটোতে লৈ যাম বুলি ভাবিছোঁ লৈ যাম আৰু ময়ো গংগাৰ পানী গংগা নদীলৈকে প্ৰৱেশ মালা চাই কিনে আহি গৈছোঁ পুৰা ভাল লাগিছে ৰুদ্ৰাক্ষৰ মালা দেখি ও গংগা নদীত কি দি আছে সব গংগা নদীত এয়া ফুল দি আছে চাকি জ্বলাই দি আছে ইয়াতে ময়ো দিম এতিয়া আমিও দিম এতিয়া চাকি পুৰা ভাহাই পেলাই দিব লাগে ন ফুল চুলবিলাক দিম পূজা কৰিম গংগা নদীত পূজা কৰে আৰু এই আমি কিনিম ইয়াতে আহক ঋষিকেশত আহিলে এইটো ভিজিট কৰিব যিটো আপোনাৰ ৰাম ঝুলা তাৰপিছত আপোনাৰ এই কি বুলি কয় স্বৰ্গাশ্ৰম এইবিলাক ভিজিট কৰিব একদম মেণ্ডেটৰী ভিজিট কৰিব বহুত ভাল লাগে সঁচাকৈ কৈছোঁ বহুত ভাল আৰু মই যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ দেখুৱাইছোঁ গংগা নদীত অহাটো বহুত মানে মোৰ আগতে বহুত সপোন আছিল মই ভাবি আছিলোঁ মই আহিম বুলি কিন্তু মই আজি আহিছোঁ মানে ভাবা নাছিলোঁ যে গংগাও মানে দৰ্শন কৰা হ'ব বুলি একদম ভাবা নাছিলোঁ যে গংগাত আহিম বা দৰ্শন কৰিম বুলি কিন্তু ঋষিকেশৰ পৰা ওচৰতে আছে সেইটো কাৰণে আমি আহিছোঁ চাকি তাকি জ্বলালোঁ দেখিলে আপোনালোকে আমাৰ দৰ্শন হৈ গ'ল ইয়াতে এতিয়া গাড়ী পাম হোটেললৈকে যাম ত্ৰিবেণী ঘাট তাৰপিছত হোটেলৰ পৰা বস্তুবোৰ লৈ ডিৰেক্টলি দেহৰাদুন গোটেই অটো এতিয়া ডাইৰেক্ট এয়াৰপৰ্টলৈ যোৱা ৰাতি ভিডিঅ' কৰা নহ'ল কাৰণ কেমেৰাটো চাৰ্জ নাছিলে মোবাইলতো চাৰ্জ নাছিলে একোৰে চাৰ্জ নাই মানে আৰু মাৰ মোবাইলটো কৰিবৰ কাৰণে ইমান এটা কোৱালিটি ঠিক নহয় সেইকাৰণে কৰা নাছিলোঁ আৰু এওঁৰ মোবাইলটোতে চাৰ্জে নাই মানে আল্টিমেটলি গোটেইকেইটা মোবাইলত চাৰ্জ নাই প্লাছ কেমেৰা DSLRটো চাৰ্জ নাছিলে সেইটো কাৰণে ভিডিঅ' কৰা নহ'ল আহি কিনে পাইছিলোঁ দেহৰাদুন তাৰপিছত দেহৰাদুনত থাকিলোঁ হোটেলত এতিয়া এয়াৰপৰ্ট গৈ আছোঁ আমি ফ্লাইট আছে আমাৰ 6:30 মানত তো এতিয়া চাই লওঁ কেতিয়া ফ্লাইট আহে কি আহে চেকিনখিনি কৰিলোঁ আমি গৈ কিনে গোটেইখিনি আৰু কিবা ক'বা গুড মৰ্ণিং গৈ আছোঁ এতিয়া ঘৰত বহুত ভাল লাগি আছে ঘৰত যোৱাৰ কাৰণে সঁচাকৈ বহুত বেছি ভাল লাগি আছে ঘৰত গৈ ইমান বেছি টায়াৰ্ড আৰু উইক হৈছোঁ যে ঘৰতটো কিবাকৈ পালে মানে শান্তি মানে এনেকুৱা লাগি আছে মানে কেতিয়া ঘৰ পাম কেতিয়া ঘৰ আৰু ঘৰত গৈয়ে মানে অকল এটা কামেই কৰিম এইটো হৈছে ৰেষ্ট ল'ম সঁচাই কৈছোঁ বহুত ৰেষ্ট ল'ম বহুত বেছি উইক হৈ গৈছে কিন্তু একো নাই বহুত ভাল লাগিল বহুত মেমৰিজ কিছুমান লৈ গ'লোঁ ৰবিহঁতকো যোৱাকালি মিছ কৰি আছোঁ ফোন মাৰি আছে সিহঁতকো যেতিয়া আমি মানে এৰিছিলোঁ আমাৰো বহুত বেয়া লাগি আছিলে সেইটো উপায় নাই আৰু মেমৰিজখিনি থাকি যাব লগত বহুত বেছি ভাল লাগিল তো গৈ আছোঁ এতিয়া এয়াৰপৰ্টলৈকে চাওঁ কি হয় গাইজ চাই থাকক পিলায়ন এতিয়া আহি পাইছোঁ আহি পাই বহি আছোঁ এপিনো বহি আছে 7:40 ফ্লাইট আছে মই একচুৱেলি টিকেটটো চোৱাই নাছিলোঁ 7:40 ফ্লাইট আছে টিকেটটো মই চোৱাই নাছিলোঁ একচুৱেলি তো এতিয়া আমাৰ হাতত আৰু 1.5 ঘণ্টা আছে বৰ্ডিং পাছ চেকিন হৈ গ'ল বৰ্ডিং পাছ হৈ গ'ল গোটেই হৈ গ'ল এতিয়া আমি ফ্ৰী গেট নাম্বাৰ 2ত গ'লে হ'ল ফ্লাইটত উঠি ডাইৰেক্ট দিল্লী আৰু দিল্লীতে ভিডিঅ'টো শেষ হ'ব নে কি কোৱা এটা কথা ইয়াৰে এয়াৰপৰ্টটো বহুত ধুনীয়া বহুত ধুনীয়া ইয়াৰে এয়াৰপৰ্টটো বহুত ধুনীয়া আৰু প্লাছ কেইদিনমান পিছত গ'লে নে 1-2 বছৰৰ পিছত
এয়াৰপৰ্টটো বোলে ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট হ'ব আৰু বহুত চাফা বহুত চাফা ঠিক আছে গাইছ একেবাৰে দিল্লীত লগ পাম পিছে বহুত বেছি সেইকাৰণে কফি লৈছোঁ দুটা চাহ লৈছোঁ তুমি কিবা খাবা আৰু এটা লৈছোঁ এটা আৰু কিবা খাবা খাই লওঁ বোলা